নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক ইউটিউব চেনেল যান্ত্ৰিকতালৈ। আপোনালোকৰ যদি ভোটাৰ আইডি কাৰ্ডৰ বাবে আবেদন কৰা হৈ আছে, তেনেহলে আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডখনৰ কিমান দূৰ কাম সম্পন্ন হৈছে বা আপোনালোকৰ আবেদনখন একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে, ষ্টেপ বাই ষ্টেপ আপোনালোকে কেনেদৰে চেক কৰিব পাৰিব, ইয়াৰ বিষয়ে আজি আপোনালোকক মই দেখুৱাম। তেনেহলে বলক অকণমান পলম নকৰি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে আবেদনখন দুই ধৰণে চেক কৰিব পাৰে। এটা হৈছে ৱেবছাইটৰ জৰিয়তে আৰু আনটো হৈছে এপৰ জৰিয়তে। পোনপ্ৰথমতে মই আপোনালোকক ৱেবছাইটৰ জৰিয়তে কেনেদৰে চেক কৰিব দেখাই দিছোঁ। আপোনালোকে ক্ৰম ব্ৰাউজাৰটো অপেন কৰি ল'ব। তাত গৈ আপোনালোকে NVSP বুলি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত প্ৰথম যিটো আহিব লিংক, নেশ্যনেল ভোটাৰ্ছ ছাৰ্ভিচ পৰ্টেল, এই অপশ্যনটোত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত এনেদৰে এখন ইণ্টাৰফেচ খোল খাব। ইয়াত গৈ আপোনালোকে অপশ্যনটো দেখিছে ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ, এই অপশ্যনটোত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এনেদৰে এটা ইণ্টাৰফেচ খোল খাব। ইয়াত লিখিছে চাৰ্চ বাই ৰেফাৰেঞ্চ নম্বৰ। আপোনালোকে যেতিয়া ভোটাৰ আইডিখন এপ্লাই কৰিছিলে তেতিয়া আপোনালোকৰ ৰেফাৰেঞ্চ আইডি এটা ক্ৰিয়েট হৈছিলে। সেই ৰেফাৰেঞ্চ আইডিটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব। মই মোৰ আইডিটো এণ্টাৰ কৰি দিছোঁ। ইয়াতে আইডিটো এণ্টাৰ কৰা হোৱাৰ পিছত আপোনালোকৰ ট্ৰেক ষ্টেটাছ বুলি যিটো অপশ্যন আছে, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। এনেদৰে লোডিং হ'ব। তাৰপিছত আপোনালোকৰ ষ্টেটাছটো দেখাব। মোৰ 14/3/2020 মই ছাবমিট কৰিছিলোঁ ফৰ্মখন। আপোনালোকৰ ষ্টেপ বাই ষ্টেপ ইয়াত দেখুওৱা আছে, ছাবমিট কৰিছিলোঁ। তাৰপিছত আপোনালোকৰ BLO এপইণ্টেড হোৱাৰ পিছত আপোনালোকৰ লাহে লাহে ফিল্ড ভেৰিফাইড হৈ গৈছে। আপোনালোকৰ আবেদনখন যিমান দূৰ কাম সম্পন্ন হৈ গৈ থাকিব, এই যিটো সেউজীয়া চিনটো দেখিছে আপোনালোকে, এই সেউজীয়া চিনটো ক্ৰমান্বয়ে আগুৱাই গৈ থাকিব। মোৰ BLO এপইণ্টেড হোৱাৰ পিছত ফিল্ড ভেৰিফাইড হৈ গৈছে। ফিল্ড ভেৰিফাই হোৱাৰ পিছত মোৰ আবেদনখন একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে ইয়াত দেখাব। মোৰ বৰ্তমান 23/9/2020 একচেপ্টেড দেখাই আছে মোৰ আবেদনখন। আৰু এপিক জেনেৰেটেড বুলি যিটো অপশ্যন আহিছে, আপোনালোকৰ ভোটাৰ আইডিৰ যিটো এপিক নাম্বাৰ, সেই মোৰ নাম্বাৰটো জেনেৰেট হৈ গৈছে। কিন্তু এতিয়ালৈকে মোৰ ফিজিকেল কাৰ্ডখন আহি পোৱা নাই, হয়তো কিছুদিন পিছত আহি পাব। আপোনালোকে দেখিবলৈ পাইছে মোৰ সকলোখিনি কাম সম্পন্ন হৈ গৈছে। অৰ্থাৎ ভোটাৰ আইডিৰ মোৰ নাম্বাৰ, এপিক যিটো নাম্বাৰ থাকে, সেই নাম্বাৰ পৰ্যন্ত ক্ৰিয়েট হৈ গৈছে। এতিয়া আৰু কোনো চিন্তা কৰিবলগীয়া কাৰণ নাই। এতিয়া আমি আনটো ধৰণে, অৰ্থাৎ এপৰ জৰিয়তে আমাৰ আবেদনখনৰ ষ্টেটাছটো কেনেদৰে চেক কৰিব পাৰোঁ, তাৰ বাবে আপোনালোকৰ মোবাইলত এটা এপ ইনষ্টল থাকিব লাগিব। সেই এপটো হৈছে ভোটাৰ হেল্পলাইন। এই এপটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেই লিংকটোত ক্লিক কৰি ইনষ্টল কৰি ল'ব পাৰে। তাৰপিছত আপোনালোকে এপটো অ'পেন কৰিব। এপটো অ'পেন হোৱাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। তলত আপোনালোকে দেখিবলৈ পাইছে এক্সপ্ল'ৰ অপশ্যনটোত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ষ্টেটাছ অফ এপ্লিকেশ্যন অপশ্যনটোত ক্লিক কৰিব। তাত যোৱাৰ পিছত আপোনালোকৰ এণ্টাৰ ৰেফাৰেঞ্চ আইডি, আপোনালোকৰ এপ্লাই কৰোঁতে যিটো ৰেফাৰেঞ্চ আইডি ক্ৰিয়েট হৈছিলে সেইটো ইয়াত দি দিব। মই মোৰ ৰেফাৰেঞ্চ আইডিটো দি দিছোঁ। আপোনালোকে দিয়াৰ পিছত তলত দেখিছে এইটো ট্ৰেক ষ্টেটাছ বুলি লিখা আছে, সেই অপশ্যনটোত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এনেদৰে গোটেই ডিটেইলছখিনি আহি যাব। মোৰ ছাবমিটেড হৈছে, BLO এপইণ্টেড হৈ গৈছে, ফিল্ড ভেৰিফাইড হৈ গৈছে, একচেপ্টেড হৈছে আৰু এপিক জেনেৰেটেডো হৈ গৈছে। সকলোখিনি আপোনালোকৰ শুদ্ধ চিন দেখুওৱা হৈছে। আপোনালোকৰ যেতিয়া ফৰ্মখনৰ বা আবেদনখনৰ কাম চলি থাকিব, তেনেহ'লে যিমানখিনি পাইছেহি সিমানখিনিতেই আপোনালোকৰ শুদ্ধ চিনডাল দেখিবলৈ পাব, ৰাইট চিনডাল দেখিবলৈ পাব। মোৰ যিহেতু আটাইখিনি সম্পূৰ্ণ হৈছে, সেইবাবে গোটেইখিনি শুদ্ধ দেখুওৱা হৈছে, ৰাইট চিন দেখুওৱা হৈছে। আপোনালোকে এনেধৰণে আপোনালোকৰ আবেদনখনৰ ষ্টেটাছটো চেক কৰিব পাৰে যে কিমান দূৰ কাম সম্পন্ন হৈছে বা একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে, সকলোখিনি আপোনালোকে জানিব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে এই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।